বান্ধৱীসকল বৰ্ণালী লাইভলৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ভিডিঅ'টিত মই পুনৰ আপোনালোকক গাঁৱলীয়া এসাঁজ দেখুৱাম নতুন এটা ৰেচিপিৰে সৈতে। এইখিনি বাত মাছ, প্ৰথমে মাছখিনি ফ্ৰাই কৰি লওঁ। প্ৰথমে মই অমিতা আৰু আলু বইল কৰি কেনেদৰে এখন ভাজি বনাওঁ চাই থাকক। এইখিনি পদিনা, অমিতা আৰু আলুখিনি এটা কুকাৰত বইল কৰিছোঁ। বইল কৰাৰ পাছত এইখিনি প্ৰথমে এখন কেৰাহীত তেল অলপ বাকি দিছোঁ। তাৰ পাছত এয়া পিঁয়াজ দি দিছোঁ। তাৰ পাছত নহৰুখিনি দি দিছোঁ। তাৰ পাছত কেইটামান জিৰা দি দিছোঁ। তাৰ পাছত হালধি দি দিছোঁ। এতিয়া অকণমান লৰাই ৰঙচুৱা হোৱালৈ ৰাখিব লাগিব। এতিয়া সিজাই থোৱা আলু আৰু অমিতাখিনি দি দিছোঁ। এতিয়া অমিতা আৰু আলুখিনি এনেদৰে হাতাখনে ভাঙি দিব লাগিব। অকণমান সময় ভজাৰ পাছত এইখিনি ৰেডি হৈ যাব। এতিয়া দেখুৱাবলৈ লৈছোঁ অন্য এটা ৰেচিপি। এখন কেৰাহীত তেল অলপ গৰম কৰিছোঁ। তাৰপিছত তাতে পিঁয়াজ দি দিছোঁ। তাত কেইটামান মেথি গুটি দি দিছোঁ। এতিয়া তাতে কাটি থোৱা বিলাহীখিনি আৰু ধুই থোৱা দাইলখিনি বাকি দিছোঁ। অকণমান সময় ভজাৰ পাছত পানী দি ঢাকি দি উতলিবলৈ দিব লাগিব। অলপ সময় সিজাৰ পাছত তাতে হালধি আৰু আধা ভজা মাছখিনি দি অলপ পানী দি দিছোঁ। অলপ সময় উতলাৰ পাছতে ৰেচিপিটো সম্পূৰ্ণ হ'ব। আমাৰ খানা ৰেডি হৈ গ'ল। আমি এতিয়া খানা খাওঁ দেই। এয়া ভাত, এয়া দাইল, বিলাহী আৰু মাছ, এয়া অমিতা আলুৰ ভাজি, এয়া পদিনাৰ চাটনি, এয়া সৰু মাছৰ ভাজি, এয়া জলকীয়া আৰু পিঁয়াজ, এয়া নহৰুৰ ভাজি, এয়া বাত মাছৰ ভাজি। খানা